हेलो एवरीवन नमस्कार আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। এয়া আজি একদম টোপোলা চোপোলা লৈ পথাৰলৈ কমলা খাবলৈ আহিছোঁ। আৰু বটল লৈ আহিছোঁ। পোৱালি আগত গৈ আছে একদম কলপাত লৈছে, কটাৰী লৈছে। মই এয়া পলিথিনত কমলা, ভণ্টি এজনী আছে, ভণ্টিও আহিব। এইয়া পথাৰত একদম ৰ'দত বহি কমলা খাম আজি, পুৰা এনজয় কৰিম। এয়া বস্তু বাহানি লৈ ল'লোঁ। পটোৱা হা চিনি নাপাওঁ। বস্তু আনিলোঁ। ইয়াৰ পলিথিনতে আছে কমলা। জানো খোলচোন, পলিথিনটো খুলি দেখা দে। ইয়াৰ কমলা, ইয়াত আছে ধনিয়া, জলকীয়া, এয়া নিমখ আৰু হাজমলাও লৈ আহিছে। আজিকালি ভিডিঅ'বিলাকৰ হাজমলা দি খাই যে। এয়া পানী বটলো লৈ আহিছোঁ লগত, পিয়াহ লাগিলে। ঘৰৰ পাছফালে পথাৰতে এয়া কমলা আৰু আছে 4টামান আছে নেকি, বেছি নহয়। আমি 3টাহে মানুহ আৰু ভাইটি আহিব। ভাইটি ঘৰতে আছে আজি, ভাইটিকো অকণমান দিম আৰু বেছি খাব নোৱাৰোঁ, টেঙাহে। এয়া দেখিছে হাজমলাও লগত লৈ আহিছে। কলপাতখন ফাটিয়ে গৈছে, ই আনিলে যে ই অনাৰ কাৰণে ফাটি গুচি গ'ল। তাই ল'লোঁ আৰু ধুনীয়াকৈ খাম। আৰু এয়া ভণ্টিটো ঘৰ এইটো ক'ত আছে, এই ঘৰটো তাইলৈ ফোন এটা কৰিম এতিয়া। তাইও আহিব, তাৰপিছত আৰু পূৰা একেলগে খাম আৰু আমি ৰ'দতে বহিলৈ বিন্দাছ। মোৰ চুলিখিনি ধুইছিলোঁ, চুলিখিনি এতিয়া কেপনা এডালো নানিলোঁ লগত বান্ধিবলৈ, পাহৰিয়ে থাকিলোঁ আনিবলৈ। ই ভিডিঅ' কৰিছে ভাইটিয়ে, পটুৱে, অকণমানিটোৱে। কি ভিডিঅ' কৰিছে সিহে জানে আৰু। কাটি চবকে ভাগ কৰি দিম আৰু তেনেকৈ খাই অকণমানেই পৰক, লাগিলে খাই ভাল লাগে নহয় জানো, টেঙাহে। তাইও আহিব বাৰু, এতিয়া গা ধুই আছে। তাই দেৰি হৈছে মানে, অথনিয়ে ফোন কৰিলোঁ তাইলৈ, তাই অহাত দেৰি হৈছে অকণমান। লেজি মানুহজনী, সোনকালে নুঠে, গা চা নুধুৱে, এনেই পৰি থাকে আৰু ঘৰতে। মোক ভিডিঅ'টো চোৱাৰ পিছত ক'ব কিবা এটা। আৰু এদিন খাইছিলোঁ, খালি লগত মানে কোনো নাছিলে, অকলে খোৱা। মাছ আছিলে লগত, আৰু লগত কোনো নাথাকেই, চব কামলৈ গুচি যায় নাই, সেইকাৰণে লগত কোনো নাথাকিলে। লেজি এডোখৰ পৰা এডোখৰলৈ পাওঁহিতো তাই নেপায়হিহে। তাই আহি ব্লগ ষ্টাৰ্ট কৰি দিলে অথনিৰ পৰা। মই কৈ আছোঁ যে ব্লগটোত মানুহ অহা নাই, আমি দুটাই মানুহে একেবাৰে খালী লাগি আছিলে। এতিয়া কাটি আছোঁ, মানুহ আহি পোৱাহি নাই। খোৱা টাইমত চবেই হাত পাতিব একদম, দে মোকো দে বুলি। এতিয়া কটা সময় কোনো নাই। আমাৰ ঘৰতো আছে, কেইটামান লৈ আনিব পাৰিলে। লৈ আহিব লাগিছিলে আকৌ। আনোগৈ যা, ৰ'ব আৰু আনিব লাগিব গাই। এয়া আধাটো মই গুচালোঁ আৰু আধাটো তাই গুচাব এতিয়া। অলপ চলপ ৰেডি হৈ আছে, খাম আৰু পূৰা বিন্দাছকৈ। সেয়া আৰু লাষ্টৰকেইটা এই গুচাব। হাজমলা দিলে খাবি নে? অঁ, বগা নিমখে। নিমখটো আনিব পাহৰি থাকিলোঁ। এই আৰু দেই, আৰু অলপ আছেগৈ। কিমান হৈছে চাওক, আমি মানুহ। এইটো কালাৰো বেলেগ, এইটো কালাৰো বেলেগ অলপ, কিন্তু খাইতো একেই টেষ্ট লাগিব। নালাগে, এটা টেঙা এটা মিঠা। টেঙা আৰু এনেকুৱাই কম্বিনেশ্যন হ'ব লাগে। টেঙা ৰেডি হৈছেগৈ আৰু অলপ বাকী আছে। তাৰপিছত আমি নিমখ চিমখ এড কৰিম আৰু ধুনীয়াকৈ খাম আৰু এনেকৈ। এয়া হাজমলা খুন্দি লৈছোঁ। ইমান ভোক খোৱালোঁ। খিনি ধুনীয়াকৈ মোহাৰি দিছোঁ। তাৰপিছত হাজমলা এড কৰি দিম আৰু জলকীয়া দিলোঁ। আৰু এইকেইটা নিদিওঁগৈ, বেছিকৈ খাব নোৱাৰে নহয় সি। এয়া হাজমলা ভালকৈ হেৰিয়ে নহ'লে হ'ব, এনেকৈ মোহাৰি খাই দিব লাগিব আৰু। খাবলৈকে হৈছেগৈ আৰু ভাগ কৰি আছে। এয়া ৰাইজে ভাগ কৰি আছে ধুনীয়াকৈ। গাইজ মই ভাগ কৰিছোঁ, মই আহি লাষ্টত ক্ৰেডিটটো তাই ল'ব বুলি মই কৈছোঁ যে, তাই ল'ব। কাৰণ মই ফাৰ্ষ্টৰ পৰা চব যা যোগাৰ কৰি মেলি আনিলোঁ, এতিয়া লাষ্টত ক্ৰেডিটটো তাই লৈছে। অকণমানকৈ খাচোন। এইখন ইমান অকণমানি হ'ল। মই গাইছ নাখাওঁ, এহেঁতকে দি দিছোঁ। তাইলৈকে কম পৰিলেগৈ লাষ্টত গৈ, মোৰ পৰা দি দিব। এয়া দেখিছোঁ নহয়, খাই দেখুৱাইছোঁ। এনেকৈ আৰু লগত খোৱাৰ না। ওচৰৰ খুৰীহঁতেও দেখিছেনে, ধুনীয়াকৈ গৰুক পানী খুৱাবলৈ আহি টেঙা অকণমান খুজি খাই গ'লি। এইফালে ৰ'দো পৰিছে, এইফালে অকণমান ছাঁও পৰিছে। চাহ খাই হ'লেই মই কি হৈ গ'লো। জলকীয়া কম হৈছে। বেয়া নিমখ খাওঁ দেই।
পুৰো কেনেকুৱা লাগিলে কিন্তু গাইছ পনীয়া হাত মুচিবলগীয়া অৱস্থা ৰিয়েকশ্যন এটা দে কেনেকুৱা লাগিলে ৱাও এতিয়া সি মানে ককায়েকলে চোৱাৰ পৰা অকণমান খাওঁ বুলি ভাবি আছে কিন্তু নাখাবি সি অকণমানে থৈছোঁ তালে নাখাবি লৈ খাই আছে নতুন আমি খাই বৈ হৈ গ'ল এতিয়া ভাইটিয়ে লৈ আহিছোঁ সি কাম কৰি আছে মানে ঘৰত এই আমাৰ ঘৰৰ পাছফালে খাবলৈ গুচি আহিলে দেখিছে আৰু এটা এই হ'ল এয়া ইও খাই আছে কমলা তাক দিছিলোঁ ই ঘৰত খাব বুলি আহিছে ইয়ালৈ গুচি আহিলে এয়া পুতুৱে খাই সি চাই আছে অকণমান আগতো সি তাৰ পৰাও ল'লেই সি আকৌ খাবলৈ লৈ আছে চব মোবাইলত মোৰ কপিৰাইট আহিব গেছ চবেই খালে আৰু কোনো বাকী নাই এই ওচৰ আইতাহঁত মানে খুৰীহঁত থৈ দিওঁতো খাই আছে তাৰ ভাগটো বা ভাল হৈ গ'ল দেখিছে নাই লাজ কৰিছে ভিডিঅ' দিবলৈ চবৰে গাল ৰঙা হৈ গৈছে একদম জ্বলা চলা দি গাইছ আমি খাই বৈ আহিলোঁ পোৱালি আৰু ভাইটি মানে মোৰ ভাইটি দুইটা বহি আছে তাতে অকণমান বহি ল'ম বুলিলে ভণ্টিও গ'লগৈ মই আহিলোঁ যদি এনেকুৱা ভিডিঅ' লাগে দেন কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আহিছোঁ আকৌ নেক্সট এটা ভিডিঅ' লগ পাম